জুৰিয়া উন্নয়ন খণ্ডৰ তিনিচুকীয়া গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত পঞ্চায়ত সভানেত্ৰী মনোৱাৰা বেগমে ধন লোৱাৰ অভিযোগ। দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কৈ অহা ৰাজ্যৰ বিজেপি চৰকাৰৰ দিনত এটাৰ পিছত এটাকৈ সংঘটিত হোৱা দুৰ্নীতি অনিয়মৰ ঘটনাই সৃষ্টি কৰিছে নতুন অভিলেখ। জুৰিয়া উন্নয়ন খণ্ডৰ তিনিচুকীয়া গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সংঘটিত হৈছে ভয়ানক অনিয়ম। পঞ্চায়ত সভানেত্ৰী মনোৱাৰা বেগমে হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়াৰ নামত নিম্নতম ৩,০০০ টকাৰ পৰা ২০,০০০কৈ টকা লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। কেৱল এয়াই নহয়, পঞ্চায়ত সভানেত্ৰী মনোৱাৰা বেগমে স্বামী বাবুল আলীৰ সহযোগত আন আঁচনিৰ কামতো সমানে চলাই গৈছে লুটপাট, যাৰ বাবে এতিয়া অতিষ্ঠ হৈ পৰিছে ৰাইজ। জুৰিয়াৰ পৰা দিলৱাৰ হুছেইনৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ। পঞ্চায়তৰ মেম্বাৰ আৰু প্ৰেচিডেণ্টে মিলি কোনোবাৰ তাৰ পৰা পইচা লৈ আছে পকা ঘৰৰ কাৰণে। যিসকলে পাইছে সিসকলকতো দিবই, এনে যিসকলে নিজৰ পইচাত ঘৰ বনাইছে সিহঁতকো পইচা লৈ নহ'লে আদিটো কেঞ্চেল কৰি দিব। এইটো কোনে কয়? তো প্ৰেচিডেণ্ট আৰু মেম্বাৰ সিহঁতে ৩,০০০ টকা নিলে আৰু নিলে। আপুনি কিয় দিলে? সিটো ঘৰ দিব বুলি আমাৰ আইডিৰ ওচৰত। আৰু নিদিলে? নিদিলে আকৌ তোমাক পকা ঘৰ নিজে বনাইছো আকৌ ঘৰ নাপাবা। পকা দিলে নিজে বনোৱাৰ পিছতো দিয়ে জানো দিব পাৰে, কিন্তু সিহঁতে নিদিলে এনেকুৱা কি আপোনালোকৰ এইটো পঞ্চায়ত চবৰ পৰাই লৈছে নেকি এনেকুৱা টকা? সেইটো নাজানো। গাঁও পঞ্চায়তত 10 নম্বৰ 8 নম্বৰ ৱাৰ্ডত দুখীয়া মানুহে চৰকাৰে আঁচনি দিছে, দুটীয়া ঘৰৰ হিচাপত 1.5 লাখকৈ টকা দিছে। আমি আগতে কিছুমান মানুহে ঘৰ পাইছে, পইচা 1 পইচাও লগা নাই। এতিয়া প্ৰেচিডেণ্ট আমাৰ তিনিচুকীয়া জিপিৰ প্ৰেচিডেণ্টৰ টকা 3,000কৈ লাগে, কোনোবা তাত 6,000 টকা খুজিছে, কোনোবা তাত 20,000 টকা খুজিছে। আমাৰ এই 10 নম্বৰ ৱাৰ্ডত আনোৱাৰ হুছেইনৰ এটা ঘৰ আছে, তাত 20,000 টকা খুজিছে।